এই হব কথা পুষ্প বতি দেখা অলংকাৰৰ টোপোলাটি ৰাজৰাণীৰ নামত তাতে মোহৰ মাৰা পঢ়ি চাই পুষ্প পুনৰাই পুষ্পৱতী টোপোলা বান্ধা ৰজাক গতাই দিব বুলি অস্বামীৰ সংগে পুষ্পৱতী ৰজাৰ গৃহে তোমাক দেখি মোৰ লাগিছে হংস দুখীয়া ঘৰৰ কন্যা যেন দুখীয়া ঘৰৰ কন্যা যেন আৰু কান্দি কান্দি কয় কন্যাই ৰজাৰ কথা শুনি বংগ ৰজাৰ পুষ্পৱতী আজিৰ পৰা তোমাৰ আৰু অভাৱ নহব তোমাৰ স্বামী ৰজা ঘৰৰ পুৰোহিত হ'ব তোমাৰ স্বামী ৰজা ঘৰৰ পুৰোহিত হ'ব কিমান ধন লাগে তোমাক নিৰ্ভয় মনে কোৱা মোৰ আগে কোৱা কিমান ধন লাগে তোমাক কোৱা মোৰ আগে পুষ্পৱতী বোলে নিবেদন মহাৰাজৰ আগে হে মহাৰাজ কাৰ্তিক মাহৰ পূৰ্ণিমা যিদিন আমি
দেশত কোনো যাতে বসতি নাপায় ৰজাই বোলে এইটো একো কথাই নহয় হলপিটি নগৰত প্ৰচাৰ কৰিম হলপিটি নগৰত প্ৰচাৰ কৰিম পুষ্পৱতী বিদায় মাগনা কতদিনে কাৰ্তিক মাহৰ আত্মশুদ্ধ কৰি দিও এ বহে কুখা লক্ষ্মীনাৰায়ণক দিও পুষ্পৱতীয়ে লক্ষ্মীক পূজা কৰিয়ে আছে কেনেকৈ পূজা কৰিছে হে হে লক্ষ্মী আই চৰণত শ্ৰীপাঠাই অনাথিনী হলো মই কাকুতি কৰিছো দয়া কৰা হে লক্ষ্মী সঙ্গে বাদ করি হলো মই কৃষ্ণক কেনেকৈ পূজা কৰিছে হে প্ৰভু নাৰায়ণ হে প্ৰভু নাৰায়ণ নাৰায়ণ ভৈশ্বৰন্তলে হে পখিল Narayana
বৈকুণ্ঠত প্ৰভু নাৰায়ণ হেৰা লক্ষ্মী লক্ষ্মীৰ সহিতে দুয়ো হেৰা লক্ষ্মী আজি তোমাৰ পূজা আজি কাৰ্তিক মাহৰ পূৰ্ণিমা ও আজি মিলিছে হেৰা লক্ষ্মী মনুষ্য ভৱনে যাওঁ নিমিষতে পালে দুয়ো মনুষ্য চতুর্দিকে দুয়োজনে ঘৰে ঘৰে সকলোৱে বন্তি জ্বলাই মাথুবংগ ৰাজ্যখন এঘৰত ধূপ বন্তি ও নৈবেদ্য আমি স্ত্ৰী দুয়োজনে লক্ষ্মী নাৰায়ণ দুয়ো প্ৰৱেশ কৰিলা তেওঁৰ পাৱৰ নপুৰ খুলি পুষ্পৱতীৰ হাতত তুলি দি ক'লে লোৱা ইয়াৰ প্ৰভাৱতে তুমি ঈশ্বৰক পাবা আমাক পাহৰিলে তুমি ভিক্ষাৰী হৈ যাবা আমাক পাহৰিলে কিন্তু ভিক্ষাৰী হৈ যাবা ও লক্ষ্মী নারায়ণ দুয়ো ফয়লাই অন্তর প্রজা ঘর হল দেন্দ্র প্রজা ঘর হল দেন্দ্র আর ভাগ্যত মনে খাই দুখিয়া হয় ভিক্ষাৰীও ধনী হৈ সংসাৰত চলে আৰু ভাগ্যত কোনেও না